যে সকলো ট্ৰাইবেল মানুহক জলদিকৈ জলদি আমাক বন্দুকৰ লাইচেঞ্চ লাগে, বন্দুকৰ লাইচেঞ্চ দিব লাগে। আমাৰ সুৰক্ষা আমি এতিয়া ভাবিবলগীয়া। আপোনালোকে ইমানখিনি যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কিয় কৰি আছে যদি আপোনালোকে জাতিগত সংঘৰ্ষ হৈ নিবিচাৰে? আজিৰ মোৰ এই প্ৰশ্ন অসমত বসবাস কৰা আদিবাসী লোকসকল, অসমত বসবাস কৰা চান্তালী লোকসকললৈ আৰু লগতে কোকৰাঝাৰ কাৰিগাঁৱত বসবাস কৰা সকলো ৰাজ্যলৈ, সকলো কাৰিগাঁওবাসীলৈ মোৰ এইটো আজি প্ৰশ্ন যে অসমত বসবাস কৰা আদিবাসী লোকসকল আপোনালোকে সদায় কৈ থাকে আমি জাতিগত সংঘৰ্ষ নিবিচাৰে, জাতিগত বিভেদ নিবিচাৰে। তো আপোনালোকৰ হাতত ইমান দিনৰ পৰা, ইমান সময়ৰ পৰা কিয় এই জোং জাঠি, কিয় ধেনু কাৰ এইকেইটা কি কৰি আছে আপোনালোকৰ হাতত? দেখি আছোঁ ইমানখিনি ধনুষ লৈ, কাৰ লৈ ইমান ঘূৰি ফুৰি আছে। এইবিলাক কি? ইমান প্ৰিপেৰেশ্যন, যুদ্ধৰ প্ৰিপেৰেশ্যন কি? আপোনালোকে যদি জাতিগত সংঘৰ্ষ নিবিচাৰে, যদি জাতিগত সংঘৰ্ষ আপোনালোকক নালাগে, যদি আপোনালোকে অসমত শান্তিকৈ বসবাস কৰিবলৈ বিচাৰি আছে, তেনেহ'লে এইবোৰ কি? এইবিলাক কি? আমি কি দেখি আছোঁ? গোটেই ছ'চিয়েল মিডিয়াখনত কি দেখি আছোঁ আমি? ইমানখিনি ধনুষ, ইমানখিনি কাৰ, এইবিলাক কি? আৰু ইমান যুদ্ধৰ প্ৰিপেৰেশ্যন কি? ইমান আপোনালোকে পিচফুল যদি আপোনালোকৰ হাতত এইবিলাক কি? আপোনালোকে মানে ইমান সময়ৰ পৰা এইটোৱে বিচাৰি আছে যে কোনোবা এটা নহয় কোনোবা এটা জাতিৰ লগত সংঘৰ্ষ হওক। এয়া আপোনালোকৰ অপেক্ষা আছিল। আপোনালোকে যি বিচাৰি আছিলে এইটো আপোনালোকে এতিয়া পাইছে। আমি বড়ো জনগোষ্ঠীয়ে পিচ একত চাইন কৰিলোঁ। বড়ো জনগোষ্ঠীয়ে হাতিয়াৰ এৰি দিলে। সেইকাৰণে আমাৰ লগত এইটো সংঘৰ্ষ নেই নে আপোনালোকে কোনো এটা জাতিৰ লগতে এইটো সংঘৰ্ষ বিচাৰি আছে? কাৰিগাঁৱত যি ঘটনা সংঘটিত হ'ল, এই ঘটনা এদিনত সংঘটিত হোৱা ঘটনা। বহুত সময়ৰ পৰা, বহু বছৰৰ পৰা তাত এই সংঘৰ্ষৰ কাৰণে প্ৰচেষ্টা চলাই থকা হৈছিলে। ইমান সময়ৰ পৰা এই কথা তাত বসবাস কৰা যি অনা আদিবাসী লোকসকল, তেখেতসকলে কয়, তেখেতসকলে তাৰ কথা জানে। ইফালে যি ৰোডত এই ঘটনা সংঘটিত হ'ল, এই ৰোডত যিমানখিনি গাড়ী মটৰ অহা যোৱা কৰে, বেলেগ মানুহ অহা যোৱা কৰে, তেখেতসকলক আপোনালোকে সদায়ে আমনি, সদায় ডিষ্টাৰ্ব কৰে। এই কথা সত্য। সদায় তাত যদি গৰু চোৰৰ কাৰণে তাত যদি সুৰক্ষা দি থাকে, পহৰা দি থাকে, গৰু চোৰ সদায় কেনেকুৱা হৈ থাকে আপোনালোকে এই কথা কওক। আৰু দিন দুপৰীয়া সদায় তাতে যদি আপোনালোকে পহৰা দি থাকে, ডেইলি থাকে, তেনেহ'লে আপোনালোকৰ জেগাত চবচে সুৰক্ষিত জেগা হ'ব লাগিছিল। তাত গৰু চোৰ কিয় হৈ থাকে? তাত গৰু চোৰ কেনেকৈ সদায় সংঘটিত হৈ থাকিলে আপোনালোকৰ জেগাত বেছি গৰু চোৰ হয়? আপোনালোকে সদায় পহৰা দিয়াৰ পাছত আৰু কোনে গধূলি 5টা-6টা বজাত গৰু চুৰ কৰিবলৈ যায়? কোনে? পহৰাটো যদি দিয়ে থাকে, ইমান ছিকিউৰ জেগা, ডেইলি তাতে পহৰা দি থাকে, গৰু চুৰ কোনে কৰিবলৈ যায় 4টা, 5টা, 6টা বজাত? এইটো কি কথা? আপোনালোকে সেইটো জেগাক এনেকুৱা বেয়া জেগা বনাই থৈ দিলে যে কোনো এজন ব্যক্তিয়ে তাত গাড়ী লৈ অহা যোৱা কৰিলে ইমানেই আমনি পায়, তাত গাড়ী ৰখাবলৈ মন নাযায়। তাত গাড়ী ৰখাব মন নাযায়। আপোনালোকে তাত গাড়ী দেখিলে, যিকোনো বেলেগ লোক দেখিলে আপোনালোকে তাত ৰখে আৰু যিকোনো উল্টা পুল্টা কথা সোধে। কাৰ ধেনু লৈ তাতে থাকে আপোনালোকে। কিয়? ইমান অসুৰক্ষিত জেগা হৈ পৰিল নে এইটো? এই জেগা ইমান অসুৰক্ষিত নে? আৰু তাত বসবাস কৰা লোকসকল ইমানেই কাম নাই নে তাত সদায় পহৰা দি থাকে? সদায় পহৰা দি থকাৰ পাছতো গৰু চুৰ হয়। সেইবিলাকৰ উত্তৰ আপোনালোকে মোক দিয়ক আৰু সকলো অসমবাসীক আপোনালোকে দিয়কচোন। আপোনালোকে ইমানখিনি যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কিয় কৰি আছে যদি আপোনালোকে জাতিগত সংঘৰ্ষই নিবিচাৰে? আপোনালোকে ইমান সময়ৰ পৰা এইটোৱে প্ৰচেষ্টা চলাই আছে যে কোনো নহয় কোনোবা এটা জাতিৰ লগত আপোনালোকৰ সংঘৰ্ষ হওক, এইটোৱে বিচাৰি আছে আপোনালোকে। আৰু এয়া আপোনালোকৰ এতিয়া হৈছে। এইকাৰণে এতিয়া যে দেখিছোঁ প্ৰিপেৰেশ্যন বা যুদ্ধৰ কাৰণে আপোনালোকে কি কৰিব বিচাৰিছে? যুদ্ধ কৰি কি কৰিব আপোনালোকে? যুদ্ধ কৰি পাবলগীয়া আপোনালোকৰ কিবা এটা বস্তু আছে নেকি? আপোনালোকে এই উত্তৰ দিয়ক।
ৰাতি গধূলি 4টা 5টা 6টা বজাত কোনে গৰু চুৰ কৰিব যায় এই কথা কওক। আৰু সেইজন ব্যক্তিক কোনো সোধ-পোছ নকৰাকৈ গৰু চুৰ বুলি হত্যা কৰিলে, ইয়াৰ উত্তৰ দিয়ক। আৰু তাত এক্সিডেণ্ট হোৱা ঘটনাটো এইকাৰণে সংঘটিত হ'ল কাৰণ তাত ইমানেই যে বেয়া হ'ল, চবচে এই জেগাৰ বেয়া বেয়া ল'ৰাকেইটা তাত আছে। যিকোনো গাড়ী মটৰ দেখিলে তাত ৰখায়, বেয়া ব্যৱহাৰ কৰে। সেইকাৰণে তাত কোনো গাড়ী ৰখাবলৈ মন তেওঁ গাড়ী ৰখাব মন নোযোৱাকৈ গাড়ীখন ৰখাব মন নোযোৱাকৈ চলাই যোৱাৰ পাছতো ইমানেই যে আৱৰি ধৰিছে য'ত খুন্দা মাৰিবলগীয়া হৈ গৈছে। ইমান কি অসুৰক্ষিত যে তাত সদায় সদায় পহৰা দিয়ে, আৰু সদায় সদায় পহৰা দিয়াৰ পাছতো গৰু চুৰ হৈ থাকে। এয়া বহুত আচৰিত কথা, ভাবিবলগীয়া কথা। জেগাত ইমান পহৰা দিয়াৰ পাছতো গৰু চুৰ কিয় হৈ আছে? তাত আমি শুনিব পাইছোঁ তাৰ লোকেল যি লোকসকল, তেখেতসকলে কৈছে সদায় ডেইলি তাত এনেকুৱা পহৰা দি থাকে। দিনৰ 12-1 বজা, ৰাতি কেতিয়ালৈকে এইটো ক'ব নোৱাৰে। এজন ব্যক্তিয়ে কৈছে যে এই ঘটনা সংঘটিত হোৱাৰ 15-20 মিনিট আগত তেখেতকো ৰখাইছিল। যদি আপোনালোকে এই ভিডিঅ' চাই আছে, আপোনালোকেও জানে এইজন ব্যক্তি কোন আছিল। সেইজন ব্যক্তিয়ে কৈছে তেখেতকো ৰখাইছিলে, তেখেতক চিনিয়ে পায়। তেওঁ তেখেতকো ৰখাই তাৰ লগত বেয়া ব্যৱহাৰ কৰিব বিচাৰিছিল, কিন্তু তেখেতে গাড়ী নৰখিলে। গাড়ীখন নৰখাকৈ সি গুচি গ'ল। আৰু তাকো খং উঠি থকাৰ কাৰণে এইজন এতিয়া যাৰ লগত এই ঘটনা সংঘটিত হ'ল, তেখেতসকলক জবৰদস্তি ৰখাবলৈ চেষ্টা কৰিলে। কি এইবিলাক কি ঘটনা? আপোনালোকে ইমান সময়ৰ পৰা কিহৰ প্ৰচেষ্টা চলাই আছে? এই ঘটনা অকল এদিনত সংঘটিত হৈ যোৱা ঘটনা নহয়। মই ক'ব বিচাৰোঁ এই ঘটনা বহুত সময়ৰ পৰা, বহু বছৰৰ পৰা প্ৰচেষ্টা চলাই এনেধৰণৰ ঘটনা সংঘটিত কৰাবলৈ চেষ্টা কৰা এই ঘটনা সংঘটিত কৰোৱা হৈছে। তাত থকা লোকসকল ইমানেই উগ্ৰ আছিলেনে যে কাৰো মনত এই কথা নাভাবিলে যে কোনো এজন গাড়ী চলাই যোৱা মানুহক মাৰি মাৰি হত্যা কৰাই এটা অকল ৰাস্তা বুলি ভাবিলে। কোনো এজনে ভাবি নল'লেন নামাৰিব বুলি, হত্যা নকৰিব বুলি, কোনো ৰখাবলৈ কোনো মানুহ নাহিলেন। ইমানেই উগ্ৰনে? ৰাতি 5টা-6টা বজাত কোনে গৰু চুৰ কৰিব? আৰু ৰাতি 5টা-6টা বজাত কোনে পহৰা দিয়ে? এই সময় কি সময়? এই সময়টো কি সময়? এই সময়ত গোটেই অসমবাসীয়ে নুশুৱে, অসমবাসীয়ে জাগি থাকে। এই সময়ত কোনে এই সময়ত গৰু চুৰ কৰিব যায়? আপোনালোকৰ ভবা চিন্তাবিলাক অকণমান ভাল কৰক। হয়, বহুতো জাতি জনগোষ্ঠীৰ মাজত ভাল বেয়া মানুহ চবতে আছে জানো, কিন্তু এতিয়া যি দেখিছোঁ আপোনালোকৰ ভাল বেয়া মানুহ নহয়, আপোনালোকৰ গোটেই জাতিয়ে বেয়া, আপোনালোক। মই এই কথা ক'ব বিচাৰোঁ। কাৰণ প্ৰত্যেকৰ হাতত এতিয়াও ধেনু আছে, কাৰ আছে? আৰু অসমবাসী কাৰো এনেধৰণৰ হাতিয়াৰ নাই যোনে এনেধৰণে যুদ্ধৰ কাৰণে প্ৰচেষ্টা চলাই আছে, যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। মই অসম চৰকাৰৰ পৰা মই এইটো দাবী কৰোঁ, আমাৰ মামাক মই দাবী কৰোঁ যে সকলো ট্ৰাইবেল মানুহক জলদি আমাক বন্দুকৰ লাইচেঞ্চ দিব লাগে। আমাৰ সুৰক্ষা আমি এতিয়া ভাবিবলগীয়া হৈছোঁ। তেখেতসকলৰ হাতত হাতিয়াৰ আছে, ঘৰে ঘৰে। যি দেখিছোঁ এয়া অকল শ্ব' আপ নহয়, এয়া অকল ৰীতি ৰিবাজৰ কাৰণে ৰখা এইবিলাক কোনো এটা হাতিয়াৰ নহয়। হয়, আদিবাসী লোকসকলৰ আদিবাসী ৰীতি ৰিবাজত আছে, ঘৰত যে এইবিলাক ৰখাব লাগে ৰীতি ৰিবাজত আছে, কিন্তু ইমানখিনি এনেই নিয়মটো হ'লে নহয়। ইমান এটা যুদ্ধ কৰিব পৰাকৈ ইমানখিনি হাতিয়াৰ আমাৰ ঘৰবিলাকত চাওঁ। খেতি কৰা সা সঁজুলিহে থাকে, তেখেতসকলৰ এইটো কি কৰা সা সঁজুলি? কি হিচাপত? এইটো ইলিগেল নহয় নেকি? আজি অসমৰ জনজাতি লোকসকল অসুৰক্ষিত, জনজাতি লোকসকল নম্ৰ, অসুৰক্ষিত হৈ আছে। আমাৰ ওপৰত এনেকুৱা আক্ৰমণ, আমাৰ অধিকাৰত আক্ৰমণ, আমাৰ ঘৰত আক্ৰমণ,
এইবিলাক কি? তেখেতসকলে কি ভাবি লৈছিল? কি ভাবি এই ঘটনা সংঘটিত কৰিলে? কি ভাবি? আৰু ঘটনা সংঘটিত হোৱাৰ লগে লগে, ঘটনা সংঘটিত হৈ যোৱাৰ পাছতে ধেনু কাঁড় লোৱা আৰম্ভ